ইয়াৰ পিছত আমি আহিছো নতুন শিক্ষক নিযুক্তি। এই নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত আমাৰ তিনিটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল। এটা হ'ল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষা সঞ্চালকালয়, এটা হ'ল প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু আনটো হ'ল সৰ্বশিক্ষা অভিযান। অৰ্থাৎ তিনিটা দিশত আমাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল। এই নিযুক্তিৰ প্ৰক্ৰিয়াত যিসকলে অংশগ্ৰহণ কৰিছিল এটা এটাকৈ প্ৰায় কৰবাত 30 বাৰ কৰবাত 20 বাৰতকৈ প্ৰভিজনেল লিষ্ট আমি উলিয়াই শেষ মুহূৰ্তত এটাও কমপ্লেইন নথকাকৈ এজনো লোকৰ আপত্তি নথকাকৈ আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছো। এতিয়া এই তালিকাখনৰ ওপৰত কাৰো অকণমানো কমপ্লেইন নাই, বিকজ আমি এই প্ৰচেছটো চলাই আমি একেবাৰে শেষলৈকে লৈ আহিলো। বৰ্তমান আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত লোৱাৰ প্ৰাইমেৰী ষ্ট্ৰীমত 4,493 গৰাকী টেট শিক্ষকে অহা 5 তাৰিখে নিযুক্তি পাব। 4,493। ঠিক সেই ধৰণে আপাৰ প্ৰাইমেৰীত 2139 অৰ্থাৎ 2,139 গৰাকী শিক্ষকে নিযুক্তি পাব। 6,632 গৰাকী শিক্ষক টেট শিক্ষকে নতুনকৈ নিযুক্তি পাব। সৰ্বশিক্ষা অভিযানৰ অধীনত 2,395 গৰাকী টেট শিক্ষকে নিযুক্তি পত্ৰ পাব। 2,395। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী শিক্ষক এছিষ্টেণ্ট টিচাৰ ছায়েন্স দুটা ষ্ট্ৰীম আছে। এছিষ্টেণ্ট টিচাৰ ছায়েন্সত পাব 1,327 জন আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছত পাব 2,863। অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4,190 গৰাকী শিক্ষকে নিযুক্তি পাব। এই গোটেইখিনি টেট শিক্ষক ফ্ৰেছ, এওঁলোক প্ৰাদেশিকৃত নহয়, these are fresh recruitment। গতিকে এইফালৰ পৰা চাব গ'লে 13,217 গৰাকী শিক্ষকক আমি ফ্ৰেছ শিক্ষক হিচাপে, অৰ্থাৎ আগত তেওঁলোক আমাৰ বিভাগত নাছিলে, নতুনকৈ এই আৰু নতুন শিক্ষক নিযুক্তি হ'ব 13,217। দুইটা যদি যোগ কৰে 29,701, 29,701 শিক্ষক সেইদিনাখন নিযুক্তি পাব। অৱশ্যে যদিও গোটেইখিনি শিক্ষকে নিযুক্তি পাব, BTC এলেকাৰ অধীনৰ নিযুক্তি পত্ৰ আমি বিতৰণ নকৰিম। তেওঁলোকে BTCৰ পৰাই তেওঁলোকে নিযুক্তি পত্ৰ ল'ব লাগিব, কাৰণ তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ নহয়। অহাকালি দিনৰ 12 বজাৰ আগতে মেধা ভিত্তিত টেট শিক্ষক যিসকলে নিযুক্তি পাইছে তেওঁলোকৰ নাম সকলোৱে জানেই। প্ৰাদেশিকৃত তালিকাখনো আমি অহাকালি 12 বজাৰ আগতে, অলপ তাতকৈ সোনকালে হ'ব পাৰে, আমাৰ চব ৰেডি হৈ আছে, আমি ৰাজহুৱা কৰি প্ৰকাশ কৰিম থ্ৰু আৱাৰ ৱেবছাইট। যিসকল শিক্ষকৰ নাম এই তালিকাত থাকিব বা যি বিদ্যালয় মহাবিদ্যালয়ৰ নাম থাকিব, আমিও তেওঁলোকক যোগাযোগ কৰিছোঁ আৰু এই সাংবাদিক মেলৰ জৰিয়তে তেখেতসকলকো মই অহাকালি 10 বজাৰ ভিতৰতে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'বলৈ অনুৰোধ কৰিছোঁ। 5 তাৰিখ অহাকালি হ'ব লিষ্ট পাব্লিছ। 5 তাৰিখে 10 বজাৰ আগতে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব। সেই ধৰণে নব্য নিযুক্ত টেট শিক্ষকসকলে জিলা ৱাইজ
তেওঁলোকৰো তালিকা এখন ছেকেণ্ডেৰী এডুকেশ্যনৰ তালিকাখন আজি আমি ৰাতিৰ ভিতৰত প্ৰকাশ কৰি দিম। ফিজিকেল ভেৰিফিকেশ্যন যোৱা কালি আৰু পৰহি চলি আছিলে ডিষ্ট্ৰিক্টত। গতিকে আজি তেওঁলোকৰ ফাইনেল তালিকাখন ৰাতি তেওঁলোকে ৱেবছাইটত পাই যাব। সেইমতে টেট শিক্ষক, সৰ্বশিক্ষা অভিযান, মাধ্যমিক শিক্ষা, প্ৰাথমিক শিক্ষা যিসকলৰ নাম প্ৰকাশ হয় তেওঁলোকো সৰুসজাই ষ্টেডিয়ামত দিনৰ 10 বজাৰ আগতে তেওঁলোকে আহি উপস্থিত হ'ব। সৰু শিশুক বিশেষকৈ কেঁচুৱা ল'ৰা ছোৱালী কোলাত লৈ নাহিবৰ বাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলক আবেদন কৰিম, কাৰণ বহুখিনি মানুহ হ'ব। গতিকে কোলাত কেঁচুৱা লৈ অহাটো ৰিকমেণ্ডেড নহয়, সেইখিনি মই তেখেতসকলক অনুৰোধ কৰিম। জিলা ৱাইজ তাতে কাউণ্টাৰ থাকিব। সভাৰ পিছত জিলা ৱাইজ তেখেতসকলে নিযুক্তি পত্ৰসমূহ ল'ব পাৰিব। আৰু এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত আমি আগতেই কৈ অহাৰ দৰে আমাৰ কিছু কাম বাকী আছে। যেনেকৈ হায়াৰ এডুকেশ্যনত 130 জন শিক্ষকৰ শিক্ষাগত অৰ্হতা ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ভেৰিফিকেশ্যন ৰিপৰ্ট আহিবলৈ বাকী আছে।